ক'লৈ যাবা? নৱঘৰ। নৱঘৰত যাম। কি কৰিব যাবা তুমি কোৱা? মই নৱঘৰ খেলিবলৈ নাজানো নহয়, কিবা এটা পাত আনিবলৈ আনিছো। হ'ব আমি পাত আনিম, তুমি খেলি থাকিবা। লৈ আনিলোঁ। বৰ্তমান ঘৰত আহি পাই গ'লোঁ। ওচৰৰ বমাজনী ঘৰৰ পৰা আনিলোঁ। এইটো কি বাৰু চিনি পাইছেনে? এইটো চিনি নোপোৱাটো কোনো কথাই নাই বাৰু, এইটো সকলোৱে চিনি পায়। তো মোৰ অলপ কাহ হৈ আছে, তো এইটো পিঠা বনাম। আৰু বৰষুণো বহুত পৰি আছে আজি, 4-5 দিন হ'ল বৰষুণ এৰাই নাই। তো মই ভাবিছোঁ এইখিনিতে অলপ জ্বলা দি পেলাই পিঠা বনাই পেলাই অকণ খাম। মোৰ কাহটো অলপ ভাল লাগিব আৰু ঠাণ্ডা বতৰ। তো হেল্ল' গাইজ, কি খবৰ সকলোৰে? কেনে আছে? কি কামত ব্যস্ত আছে? বৰ্তমান বিহুটো আহিছে চাগে, বহুত কামত ব্যস্ত আছে। তো মোৰো বৰ্তমান ভাল, কিন্তু কাহটোৰ কাৰণে অকণ বেয়া। তো ব'লক এইখিনি লৈ পেলাই বনোৱা আৰম্ভ কৰি দিওঁ। হয়নে? শুন, খাবানে তুমি? খাবা? হা? এইটো অকণ জ্বলা দি পেলাই পিঠা বনাম আৰু তুমি খাবা? খাবা? ন, তোমাৰ কাৰণে অকণ জ্বলা কমকৈ দিম, হ'ব? হ'বনে? তাৰপিছত চোলাটোৰে এনেকা বেকাকা কৰি লয়, তাৰপিছত মানে এই পিঠাটো এনেকা হৈ যায় চোলাটো। সৰু এটা আছে, ডাঙৰকৈ এটা আছে। ডাঙৰকৈ কি কৈছে তাই, মানে মই বুজি পাইছোঁ, কিন্তু আপোনালোকে বুজি নাপাব। তাই কৈছে যে তাক স্কুল গ'লে মই মানে তাই ৰুটি দিওঁ, মানে তেলত পুৰি পেলাই, যিটো হেৰি কৰি অলপ তেল কমাই দি পেলাই তেনেকৈ দিওঁ। কিন্তু তাই মানে কি জেলি নাখায়, একো মানে বাটাৰ চাটাৰ একো তেনেকুৱা নাখায় কাৰণে মই মানে তাইক ভিতৰৰ ৰুটিখন বেলি পেলাই অকণ ভিতৰত চেনি দি পেলাই অলপ ভাজ কৰি পেলাই তেনেকৈ কৰি তেলত পুৰি, তাই সেইটো কথাই কৈছে, তাই সেইটো খাম বুলি কৈ আছে। কিন্তু মই এতিয়া সেইটো বনাই নিদিওঁ তোমাক মই এইখিনিয়ে দি মই এতিয়া পিঠা বনাই দিম, কিন্তু তোমাক মই সেইটো পিঠা মই তোমাক এতিয়া বনাই নিদিওঁ, অ'কে? হ'ব, ঠিক আছে, বনাই যাওঁ। মই নৰসিংহৰে চাটনিও অকণ বনালোঁ আৰু পিঁয়াজ অকণ এনেকৈ ছটিয়াই দিলোঁ। চাটনিকণ বহুত জ্বলা হৈছে, পিঠাটো জ্বলাই দিছোঁ বাৰু। জল্দি বনালোঁ আৰু খাই দিলোঁ। আপোনালোকক বনোৱাখিনি দেখুৱাবলৈ নহ'ল। মোৰ ভিডিঅ'টো মানে কি মোবাইলটো ধৰি থাকিবলৈ অসুবিধাৰ কাৰণে মই ভিডিঅ'টো মানে বনাব নোৱাৰিলোঁ। কেনেকৈ বনালোঁ তো ইমান ভালকৈও বনোৱা নাই, য'ত দেৰি হৈছে, সোনকালে খাবলৈ লাগে কাৰণে। তো অলপ চিম্পুলকৈ বনাইছোঁ, তথাপিও খাবলৈ বহুত টেষ্টি হৈছে। জ্বলা অকণ দিছোঁ যে সেইটো কাৰণে খাবলৈ ভাল হৈছে। তো আপোনালোকেও খাব পাৰে তেনেকৈ বনাই। আপোনালোকে খাব পাৰে মানে আপোনালোকে খায়েই এইটো, আৰু চবেই নৰসিংহ পাত দি তেনেকৈ পকৰি ষ্টিমত বনায়ো খায়। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ এটা কমেণ্ট কৰি জনাব। তো আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।